ইয়াত মানে দিগন্ত বৰুৱাই যিখিনি পাৰ্চেণ্ট লৈ ফালে যাক কাম দিব লাগিছিল তাক দিব পৰা নাই। প্ৰমোদ বৰুৱাই পাৰ্চেণ্ট লৈ ফালে কাৰোবাক মানে বহুত পাৰ্চেণ্ট লৈছে। কাম মানে লোকেলত যিমান ল'ৰাক দিব লাগিছিল, যিবিলাক ঠিকাদাৰ পাব লাগিছিল সেইবিলাক পোৱা নাই। আজি আমাৰ BTCৰ বাহিৰৰ ক'ৰবাত ডিব্ৰুগড়, তিনিচুকীয়া, ক'ৰবাত নগাঁও, যোৰহাট, গুৱাহাটী, নলবাৰী, শোণিতপুৰ এইবিলাকৰ মানুহ আজি ইয়াত ঠিকাদাৰবিলাক আহি পৰিছে। আমাৰ লোকেল শুক্লাই অঞ্চলত এইটো আঁচনি আছে, গড়েশ্বৰ অঞ্চলত আছে। এইটো গড়েশ্বৰ ডিভিজন, শুক্লা ডিভিজনত এই কাম চলি আছে। কিন্তু সেই গড়েশ্বৰ, শুক্লাই এই অঞ্চলৰ ৰাইজ বা ঠিকাদাৰবিলাকে ইয়াত কাম পোৱা নাই। ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত ঠিকাদাৰবিলাকে মানে আক্ষেপ কৰিছে। নলেজ ফেষ্টিভেল পাতিছে। 13 মাৰ্চৰ পৰা পদযাত্ৰা আৰু জনজাগৰণ সভা প্ৰত্যেক সমষ্টিয়ে দুটা দিনত দুটাকৈ কাৰ্যসূচী লৈছে, পদযাত্ৰা আৰু জনজাগৰণ সভা। সেই হিচাপে আজি আমাৰ 21 তাৰিখত গড়েশ্বৰ ব্লক কমিটি BPF আৰু শুক্লা চেফাং ব্লক কমিটি BPFে এই পদযাত্ৰা আৰু জনজাগৰণ সভা ইয়াত পাতিছিল। আৰু ইয়াত আমাৰ মুখ্য অতিথি হিচাপে মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া উপস্থিত হৈছে আৰু সাধাৰণ সম্পাদক প্ৰাক্তন MLA মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া আহিছিল। BPF দলৰ বিভিন্ন চেল, গোৰ্খা চেল, আদিবাসী চেল, মাইনৰিটি চেল, এই ধৰণৰ এই চেল যিমান চেল আছে ইয়াৰ মুৰব্বীবিলাক, সভাপতি সম্পাদক এইবিলাক আহিছিল। আৰু আমাৰ শুক্লা চেফাং অঞ্চলৰ সকলো ৰাইজ ইয়াত হাজাৰ হাজাৰ মানুহ গেডাৰিং হৈছে, ভাল লাগিছে। একো কথা নাই, পেপাৰত আপোনালোকে দেখা পাইছে, আপোনালোকে দিছে নাই, নিশ্চয় আপোনালোকে সাংবাদিক হিচাপে জানে কোনে অভিযোগ দিছে দিয়া নাই। ময়ো দেখিছোঁহে এইবিলাক কথা আৰু শুনিছোঁ পাৰ্চেণ্ট উঠাই থকা কথাবিলাক শুনিছোঁ, এই ধৰণৰ কথা। তো দুৰ্নীতি হ'বই। তেখেতসকলে যিটো এই অনুষ্ঠানটো আনাই নাই, যিটো কাম, এই কাম হাগ্ৰামা মহিলাৰ নেতৃত্বত চেংচন হোৱা আছিলে। কৰোণাৰ কাৰণে সেইটো 1 বছৰ পিছুৱাই পালে 21-22 ফাইনেন্সিয়েল ইয়াৰ আছিলে। মানে হেৰিটো 2021 হ'ব লাগিছিল। যেতিয়া COVID-19 আহিল, ইয়াৰ কাৰণে বেগ হৈ পেলাই মানে আজি 21-22 ফাইনেন্সিয়েল ইয়াৰ হৈছে। ইয়াৰ ছাৰ্ভে গোটাই মই ৰিস্ক লৈ ফালে ইয়াত ইঞ্জিনিয়াৰ 8জন ইঞ্জিনিয়াৰ ইয়াত লৈ ফালে মানে 2 মাহ সোৱাগপুৰ গেষ্ট হাউচত ৰাখি পেলাই তেখেতসকলক ছাৰ্ভে কৰাব দিছিলোঁ। এখন কেমেৰা 18 লাখ টকাৰ মই কিনি দিছিলোঁ তেখেতসকলক। আৰু তেখেতসকলে যিখিনি খৰচা পাতি, এতিয়া গাড়ী মই দিছিলোঁ, খোৱা কিবা কৰা, এইবিলাক ক'ৰবাত চইল টেষ্ট কৰিব লাগে, এইবিলাক ছাৰ্ভে কৰাৰ সময়ত যিখিনি যাৱতীয় খৰচা মই বহন কৰিছিলোঁ, এইবিলাক কথা। গতিকে এই চৰকাৰৰ এই শুক্লাই ইৰিগেশ্যন প্ৰজেক্টৰ যিটো ERM এক্সটেনশ্যন, ৰিন'ভেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন, তাত এই UPPL দলৰ বা BJP দলৰ বা মানে অৱৰোহ সুৰক্ষা কমিটিৰ যিটো চৰকাৰ, মিলিজুলি চৰকাৰ আছে, তেখেতসকলৰ কোনো অৰিহণা নাই ইয়াত। তেওঁলোকে ক'বই নোৱাৰে। আজি প্ৰমোদ বড়ো ডাঙৰীয়ে ক'ব পৰা নাই, আমাৰ লোকেল EM তেখেতে ক'ব নোৱাৰে। আজি দিগন্ত বৰুৱা ইৰিগেশ্যনৰ EM তেখেতে ডাংক মাৰি ক'ব পৰা নাই, এই আঁচনি আমি আনিছোঁ বুলি ক'ব নোৱাৰে। সেইদিনা মই শুনিছোঁ 100টা আঁচনি মানে PMKSY AIBPৰ মানে আজি BTCত 500 কৰোৰ টকা মানে 100টা স্কিম আহিছে। এই স্কিমো আমি 2018 আৰু 19ত আমি প্ৰপ'জেল পঠাইছিলোঁ। আমাৰ ইঞ্জিনিয়াৰবিলাকক আমি মানে সেই ফিল্ডত নামাই পেলাই তেখেতসকলক ছাৰ্ভে কৰাব দিছিলোঁ। ইয়াৰ জিঅ'তে কৰা, কিবা কৰা গোটেই ৰেকৰ্ড আমাৰ মাজত আছে, মোৰ তাত আছে। ৰাইজে বিচাৰিলে, আপোনালোকে বিচাৰিলে এইটো মানে প্ৰ'ফ আমি দিব পাৰোঁ। গতিকে এওঁলোকে ক'বই নোৱাৰে। সেইদিনা দিগন্ত বৰুৱাক কোৱা শুনিছোঁ মই, 100টা আঁচনি আহি আছে 500 কৰোৰ টকা, কিন্তু তেখেতে মানে ক'ব নোৱাৰে এইটো আমি আনিছোঁ বুলি। এইটো আমি BPF দলে চৰকাৰ থকা সময়ত 18-19ত আমি এইটো প্ৰপ'জেল পঠাইছিলোঁ আৰু আজি এইটো
চেংচন হৈ আহিছে ইয়াত বিজেপি UPPL অবড়ো সুৰক্ষা কমিটিৰ কোনো ইয়াত ঠিকাদাৰ পাব লাগিছিল এইবিলাক পোৱা নাই আজি আমাৰ BTCৰ বাহিৰৰ ক'ৰবাত ডিব্ৰুগড় তিনিচুকীয়া ক'ৰবাত নগাঁও যোৰহাট গুৱাহাটী নলবাৰী শোণিতপুৰ এইবিলাকৰ মানুহ আজি ইয়াত ঠিকাদাৰবিলাক আহি পৰিছে এই ধৰণৰ কথা আমাৰ লোকেল শুক্লাই অঞ্চলত এইটো আঁচনি আছে গড়েশ্বৰ অঞ্চলত আছে এইটো গড়েশ্বৰ ডিভিজন শুক্লা ডিভিজনত এই কাম চলি আছে কিন্তু সেই গড়েশ্বৰ শুক্লাই এই অঞ্চলৰ ৰাইজ বা ঠিকাদাৰবিলাকে ইয়াত কাম পোৱা নাই ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত ঠিকাদাৰবিলাকে মানে আক্ষেপ কৰিছে দুখ প্ৰকাশ কৰিছে এই ধৰণৰ কথা গতিকে আমি মিডিয়াত দেখিছোঁ ইয়াত মানে দিগন্ত বৰুৱাই যিখিনি পাৰ্চেণ্ট লৈ ফালে যাক কাম দিব লাগিছিল তাক দিব পৰা নাই প্ৰমোদ বৰুৱাই পাৰ্চেণ্ট লৈ ফালে কাৰোবাক মানে বহুত পাৰ্চেণ্ট লৈছে যি ধৰণে 1 কোটি দিব লগা জেগাত কাৰোবাক 20 লাখ 30 লাখ টকা দিছে পাৰ্চেণ্ট লৈছে 1 কোটি টকাৰ কাৰোবাৰ তাত মানে 3 কোটি টকাৰ লৈছে কাম দিছে ক'ৰবাত 50 লাখ টকাৰ 3 কোটিৰ মানে পাৰ্চেণ্ট লৈছে এই ধৰণে অবজেকশ্যন আমি দেখিছোঁ কিছুমান মানুহে কামেই কৰা নাই বুলি মই শুনিছোঁ আমাৰ অঞ্চলৰ কেইজনমান মানুহে পইচা দিছিল বোলে এওঁলোকৰ দালালৰ মানে পইচা দিছিল যিখিনি পাবলগীয়া আছিল এইখিনি নোপোৱাৰ কাৰণে কামেই লোৱা নাই এই ধৰণৰ কথা আমি শুনিছোঁ